পুৰা জ্বলি নাইকিয়া হৈ গৈছে একদম মানে এনেকে দিলে মানে সেই হৈ যায় মানে সেই হৈ যায় একদম কোনো নাই ইয়াতে কোনোবা আছে নেকি নাই তো বন্ধুসকল মই আছোঁ এতিয়া জিৰ' ভেলীত অৰুণাচল প্ৰদেশ লোৱাৰ সুবনচিৰি ডিষ্ট্ৰিক্ট বুলি কয় এখন জিৰ' ভেলীত আপোনালোকে সকলোৱে জানে চ' অনাই বনাই ঘূৰি আছোঁ অলিয়ে গলিয়ে বিশেষকৈ মই আপোনালোকক যিটো ৰুৰেল এৰিয়া সেই ৰুৰেল এৰিয়াটো দেখাবলৈ চেষ্টা কৰিছোঁ আহি পালোঁ আৰু এটা জেগা এইটো চাওকচোন কি হয় এইটো একচুৱেলি মই ধৰিব পৰা নাই ইয়াতে লিখা আছে আউটসাইড ফুড এণ্ড ড্ৰিংকছ এণ্ড হোটেল আম্পি পেঞ্চিল আম্পি এৰিয়া এইটো লক কৰা আছে ভিতৰতে আই থিংক এইখনে নেকি গ্ৰাউণ্ড বাৰু জিৰ' মিউজিক ফেষ্টিভেলৰ মই ইমান নাজানো বাৰু আপোনালোকক দেখাই দিছোঁ চাই লওক এবাৰ পৰিৱেশটো এনেকুৱা এইপিনেও লক কৰা আছে ভিতৰে লক কৰা আছে ভিতৰত চাওকচোন এইটো চাইডে মই মানুহ দেখা পাইছোঁ স্কুটি দেখা পাইছোঁ যাব পাৰি নেকি বাৰু সেইটো চাইডে বলকচোন আগেৰে সেই ৰাস্তাটোৰে ট্ৰাই কৰোঁ সেইপিনে এটা আছে মানে ৰাস্তা ট্ৰাই কৰোঁ তো মই আৰু ৰিটাৰ্ণ যাওঁ বলক তালৈকে যাওঁ তাত চাওঁ সোমাব পাৰে নেকি ভিতৰত এইপিনেতো সোমাব নোৱাৰিলোঁ তো বন্ধুসকল আহিলোঁ আমি এইটো ৰাস্তাতে যিটো মই কৈছিলোঁ অলপ আগতে বেলেগ এটা ৰাস্তা সেইটোতে সোমালোঁ বাৰু সোমাই কিনে মই গেটখন আগত দেখি আছোঁ যে গেটখন খোলা আছে বলকচোন অলপ আগবাঢ়ি যাওঁ তো বন্ধুসকল আহি পালোঁ আৰু ইয়াতে এখন ৰেষ্টুৰেণ্ট আছে চাওক চেমু ৰেষ্টুৰেণ্ট তো গেটখন এনেকুৱা বলক ভিতৰলৈ সোমাই যাওঁ ভিতৰলৈ সোমাই আহিলোঁ গাইজ ইয়াতে এনেকুৱা কিবা এটা ঘৰ এটা বনোৱা আছে ইয়াতে আপোনালোকৰ টিকেট কাউণ্টাৰ এণ্ট্ৰি ফিজ 20 ৰুপিজ এনেকুৱা কিবা কিবি লিখা আছে এণ্ট্ৰি ফিজ 20 ৰুপিজ বাৰু ময়ো পইচা দিব লাগিব নেকি বাৰু এতিয়ালৈকে কাকো দেখা নাই কিন্তু কোনো নাই ইয়াতে কোনোবা আছে নেকি নাই কোনো নাই ফাইনেলি বহুত ফেমাছ জেগা হয় এইটো একচুৱেলি যোনে মিউজিক বহুত ভাল পায় তেখেতসকলে জানে যে জিৰ' মিউজিক ফেষ্টিভেলৰ হয় জিৰ' ভেলীত আৰু তেখেতসকলে প্ৰত্যেক বছৰে আহে গতিকে এইটো বছৰত কেতিয়া হ'ব কি হ'ব মই নাজানো একচুৱেলি এইটো আপোনালোকে নিজে গুগল কৰি চাই ল'ব আৰু ইয়াতে যিখিনি এণ্ট্ৰি ফিজ কিবা কিবি আছে ইয়াতেতো মই কাকো দেখা নাই মই মাতিলোঁ মানুহে নাই এজনো 20 ৰুপিজ যদি দিব লাগে দি দিম আৰু উপায় নাই কিন্তু গেটখনো খোলা আছে লকটো এনেকৈ পেলাই থৈ দিছে যদি কিবা কাৰণত গেটখন লক কৰে মই গেটখন জঁপিয়াই যাব লাগিব আৰু ইয়াতে যদি নাজানো আৰু পৰিৱেশটো বলক এইটো চাইডেতো মই দেখি আছোঁ গ্ৰাউণ্ডখন তাত অকণমান চাই আহোঁ তালৈকে যাওঁ তাত লিখা আছে আপোনালোকৰ আই লাভ জিৰ' বুলি তাত সেইখিনিও চাব যাম ওচৰলৈকে যাওঁ অলপ ভিতৰলৈ সোমাই যাওঁ বলক আহি আছোঁ বন্ধুসকল কিন্তু মেইন কথাটো হ'ল যে এইখন কিহৰ কাৰণে বনাইছে এইখন ষ্টেজ হয় নে কি হয় মই একো ক'বই পৰা নাই আপোনালোকে যদি জানে কমেণ্ট বক্সত মোক জনাবচোন গৈ আছোঁ এতিয়া আগবাঢ়ি ভাই এজন মানুহ নাই ইয়াতে কিবা নটিচ এখন লগোৱা আছে বৰ্ড অপেন ইন টাইট উইদিন দ্য পেঞ্চিপুটো অৰ্ডাৰ বাই নাজানো দেই ইয়াতে আৰু এখন ৰেষ্টুৰেণ্ট কিন্তু বিৰান বন্ধ হৈ আছে মানে গম পাইছেনে চাওক মানুহে নাই ইয়াতে আৰু এখন ডাষ্টবিন বেম্বৰে বনোৱা বাঁহেৰে বনোৱা ডাষ্টবিন আছে বলকচোন ৰেষ্টুৰেণ্টখন অলপ চাই আহোঁ মোৰ মতেতো ফুটীয়া টাইপে লাগিছে দেখোন একদম ভয় লাগি আছে গম নাপাওঁ দেই আৰু একদমেই মানুহ নাই খালী একদম ৰেষ্টুৰেণ্টখন লক লগাই থৈ গৈছে মানুহে নাই ভিতৰত চাওকচোন মোৰ মতে হয়তো যেতিয়া মিউজিক ফেষ্টিভেল হয় তেতিয়া হয়তো তেওঁলোকে এইখন অ'পেন কৰে বলকচোন তালৈকে যাওঁ আই লাভ জিৰ' বুলি যে লিখা আছে তালৈকে যাওঁ গ্ৰাউণ্ডখন ডাঙৰ হয় অকণমান মানে হিল এৰিয়া হিল টাইপৰ মানে সমান নহয় ষ্টেজখন বা ক'ত বনায় মিউজিক ফেষ্টিভেলটোৰ কাৰণে সেইটো আহিলে কেতিয়াবা যদি ভগৱানে চান্স পাওঁ আৰু আহিম সেই মিউজিক ফেষ্টিভেলটোতে আহিম
তো আহি পালোঁ বন্ধুসকল, চাওক পৰিৱেশটো এনেকুৱা, খুব ধুনীয়া পৰিৱেশ এটা, আৰু বতাহ মাৰি আছে এইখিনি জেগাত, ভাল লাগিছে কিবা এটা। একদম ওচৰলৈকে যাম মই, ইয়াতে উঠি ফটো চটো উঠাব পাৰে। এতিয়া মইতো অকলে আহিছোঁ, মোক কোনে মাৰিব, নালাগে দিয়ক বন্ধুসকল। আপোনালোকক যে দেখাব পাৰিছোঁ যে মই ইমান ওচৰৰ পৰা আহি এনেকৈ বস্তুখিনি দেখাব যে পাৰিছোঁ, গতিকে সেইটোৱে মোৰ কাৰণে সৌভাগ্যৰ কথা। গৰু এটা আছে ইয়াতে, ঘাঁহ খাই আছে। কিয় হাম্মা হাম্মা, নেখেদিলেই হ'ল দে, নেখেদে। এই তলত আৰু কিবা এটা কনষ্ট্ৰাকশ্যন কৰি আছে, গম নাপাওঁ দেই কিহৰ কনষ্ট্ৰাকশ্যন এইটো। লেবাৰ কেইজন দেখিছেনে নাই? মাত্ৰ 2জন। এজনেতো কিবা কাপোৰ ধুই আছে, এজনে বালি পেলাই আছে এনেকৈ এটা জেগাত। গতিকে চাওকচোন, পপুলেশ্যন ডেঞ্চিটি খুবেই কম, মানে কি যে কম আৰু, মানে খুবেই কম মানে ইয়াতে। ব'লকচোন বাকী জেগাবিলাক এক্সপ্ল'ৰ কৰোঁ অলপমান ন। মই অলপমান সেইটো চাইডে যাওঁ, সেইটো চাইডে কি আছে, ব'লক তালৈকে যাওঁ। তো বন্ধুসকল, আই লাভ জিৰ' সেইটো চাইডে আছে, তাৰ পৰা মই খোজকাঢ়ি আহি এইখিনি পালোঁহি। চাওকচোন ইয়াতে কেইটামান চৰাই আছে, চাব হা, ভাল লাগিছে ন, আৰু যাই কিনে তাতে পৰিলে। গতিকে ইয়াৰে পৰিৱেশটো এনেকুৱা ধৰণৰ, ইয়াতে গছ এডাল আছে, খুব ধুনীয়া লাগিছে। ইয়াতে বহিবলৈ ব্যৱস্থা কৰা আছে কেইটামান, চাওকচোন ধুনীয়াকৈ ইয়াতে বহিবলৈ ব্যৱস্থা, এই গছডালৰ তলত, ধুনীয়া লাগিছে দেই। গতিকে ইয়াৰে পৰিৱেশটো এনেকুৱা ধৰণৰ। ইয়াতে মানুহে হয়তো ৰাতি জুই ধৰে, জুই ধৰি কিনে ইয়াতে ধৰক এনে আড্ডা চাড্ডা পাতে। এইবিলাক আকৌ কিয়, এইবিলাক কি, এইবিলাক এতিয়া বিয়েৰৰ বটল, কাহিনীটো এইটোহে। কিন্তু ইয়াতে এটা ভাল লাগিছে, মানে জ্বলাই দিয়ে বস্তুবিলাক। চাওচোন বিয়েৰৰ বটলকেইটা মানে পূৰা জ্বলি নাইকিয়া হৈ গৈছে একদম, মানে এনেকৈ দিলে মানে সেই হৈ যায়, মানে সেই হৈ যায় একদম ছাই টাইপ হৈ গৈছে মানে একদম। গতিকে পৰিৱেশটো এনেকুৱা। তলত এটা টয়লেট দেখিছোঁ দেই, বাথৰুম দেখিছোঁ। ইয়াতে আহিলে কোনোবা যদি আহে ফুৰিবলৈ, টয়লেট বাথৰুম আছে তলত। গতিকে তাতো অকণমান হিল টাইপৰ আছে, বাইক চাইক লৈ আহিলে সুবিধা হয় অলপমান, এনেকৈ যাব পাৰি। এই ৰাস্তাটো গৈছে তালৈকে গৈছে, এনেকৈ তাত অলপমান ৰখিব পাৰি আৰু। গতিকে পৰিৱেশটো এনেকুৱাই আৰু, হয়নে নাই? তো বন্ধুসকল, ফাইনেলি আমি জিৰ' মিউজিক ফেষ্টিভেলৰ যিখন গ্ৰাউণ্ড, সেই গ্ৰাউণ্ডখন আহিলোঁ, এক্সপ্ল'ৰ কৰিলোঁ, পূৰা একদম ওচৰৰ পৰা এক্সপ্ল'ৰ কৰিলোঁ, আপোনালোককো দেখাবলৈ চেষ্টা কৰিছোঁ। গতিকে এনেকুৱা, ইয়াতে অলপ বহিব পাৰি, ব'লক অকণমান বহি লওঁ। ভাগৰ লাগি যায় কিমান খোজকাঢ়িব কওকচোন। বাইক গাড়ী বা এখন চাইকেল হ'লেও মানে সুবিধা হ'লে হয়। ইয়াতে বোলে চাইকেল বোলে পায়, মই শুনিছিলোঁ। গিয়াৰ থকা চাইকেল যে আছে, এইটো আপোনাৰ 300 লয়, আৰু উইদাউট গিয়াৰ সেইটো 150 লয় পাৰ ডে'। গতিকে ল'ব পাৰি। মই বিচাৰি নাপালোঁ, কাৰণ মই টাউনৰ পৰা বাহিৰত আছোঁতো, ৰুৰেল এৰিয়াত আছোঁ। গতিকে ইয়াতে অলপমান অসুবিধা হয়। টাউনলৈকে যদি যাওঁ তেতিয়া পোৱা যাব হয়তো, কিন্তু মই এনেকৈয়ে ভাল পাওঁ। মই ধৰক খোজকাঢ়ি যিটো এক্সপ্ল'ৰ কৰিব পাৰি একদম ওচৰৰ পৰা, সেইটো নিচিনা মজা নাই আৰু ক'তো। আৰু এটা যেতিয়া ভাগৰ লাগে খোজকাঢ়ি, যেতিয়া গৈ কিনে ৰুমত যায় অলপমান ৰেষ্ট লওঁ, তেতিয়া মানে মাইণ্ডটো কিবা এটা ফ্ৰেছ হৈ যায় যে য়েছ আই হেভ ডান ছামথিং টুডে, মানে কিবা এটা যে কৰিলোঁ আজি এটলিষ্ট, হয়নে নহয়? একো মেচিনেৰীৰ ওপৰত ডিপেণ্ডেণ্ট নোহোৱাকৈ ভগৱানে যি দিছে শৰীৰটো, সেইটো ইউজ কৰি আৰু অকণমান এক্সপ্ল'ৰ কৰিলোঁ। গতিকে ইয়াৰে পৰিৱেশটো এনেকুৱাই আৰু। জিৰ' মিউজিক ফেষ্টিভেলৰ গ্ৰাউণ্ডখন চাব বহুত মন আছিল, আজি চালোঁ। এনিৱে, আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট বক্সত ক'ব, কমেণ্টত জনাব মোক। আৰু যদি কিবা কুৱেশ্যন থাকে সুধিব পাৰে কমেণ্টত। আৰু ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে ক'ব, কমেণ্ট কৰি ক'ব, তেতিয়াহে মই উৎসাহিত হ'ব পাৰিম। কাৰণ একচুৱেলি মই ভাল পাওঁ, মই ঘূৰি ভাল পাওঁ, ট্ৰেভেলিং কৰি সকলোৱে ভাল পায়। কিন্তু এক্সট্ৰিম ট্ৰেভেল যিটো কয়, সেইটো মানে সকলোৰে মানে কৰিব নোৱাৰে। আপুনি যাই কিনে আৰামত গৈ এ চি গাড়ীত আহি সেনেকৈ
সেইটো ট্ৰেভেলাৰ বুলি সেইটো নকয় ট্ৰেভেলাৰ ইটছ এ ডিফাৰেণ্ট থিং যিটো মানে অন্তৰৰ পৰা আহিব লাগে এইটো গতিকে সেইটো মই কৰি ভাল পাওঁ মোক যদি কয় জংঘলত থাকি দিয়া এই জংঘল এখন পাহাৰ মই পাহাৰ খুবেই ভাল পাওঁ নাজানো কিহৰ কাৰণে সৰুৰ পৰা এটা দুৰ্বলতা আছে পাহাৰৰ প্ৰতি পাহাৰ গছ গছনি খুবেই ভাল পাওঁ গতিকে মই চেষ্টা কৰোঁ সেনেকৈ ঘূৰিব আপোনালোককো দেখাবলৈ চেষ্টা কৰিম আৰু ভৱিষ্যতে নতুন নতুন জাগা এক্সপ্ল'ৰ কৰিম আপোনালোকৰ লগত আপোনালোকে মোৰ লগত থাকিব সদায় আৰু এই ভিডিঅ'টো এইখিনিতে সামৰিলোঁ লগ পাম অন্য এটা ভিডিঅ'ত ধন্যবাদ এইপিনে চাওকচোন গৌ মাতা আৰু এটা এইপিনে এটা আছিল এইপিনে এটা আছে দুজন গৌ মাতা ইমান ডাঙৰ ফিল্ডখনত চাওকচোন বছৰ বছৰ খাই শেষ কৰিব নোৱাৰিব ইমান ঘাঁহ বন আছে ইয়াতে ঠিক আছে বাৰু এনিৱে সকলোৰে ভাল হ'ব লাগে ভিডিঅ'টো এইখিনিতে সামৰিলোঁ ধন্যবাদ বাই